বিশ্বনাথত অন্ধবিশ্বাসৰ বলি ডাইনীৰ সন্দেহত এজনক হত্যা অন্ধবিশ্বাসে ভয়ংকৰ ৰূপ লৈছে আমাৰ সমাজত বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ ধুলি আৰক্ষী চকীৰ অন্তৰ্গত 1 নং খেৰবাৰীত ডাইনীৰ সন্দেহত এজন 65 বছৰীয়া লোকক হত্যা কৰে মৃত লোকজনৰ নাম খেলান চেংনাৰ খেলান চেংনাৰক গাঁওবাসীয়ে শুই থকা অৱস্থাত বিচনাৰ পৰা চুচৰাই আনি মৰিয়াই হত্যা কৰে খেলান চেংনাৰৰ পত্নী আৰু ফুলখালীয়েকো হত্যাৰ চেষ্টা চলাইছিল যদিও প্ৰথমটি ৰক্ষা কৰে গাঁওবাসীয়ে এজন ভণ্ড পূজাৰ নিৰ্দেশত চলাইছিল এই হত্যাকাণ্ড সামিৰ তেৰণ নামৰ এই ভণ্ড পূজাৰীজনৰ গাত কালী দেৱী লম্ফা বুলি কৈ খেলানৰ গাত ডাইনী আছে বুলি প্ৰচাৰ চলায় আৰু খেলানৰ বাবে গাঁওখনত অপায় অমংগল হোৱা বুলি কয় ভণ্ড পূজাৰী সামিৰৰ নেতৃত্বত 50 জনীয়া দল এটাই সংঘটিত কৰে এই হত্যাকাণ্ড বালিচাং অঞ্চলৰ 1 নং খেৰবাৰী গাঁৱত যোৱা নিশা এগৰাকী এই গাঁৱৰে ভগৱান লম্ভা বুলি কোৱা সমীৰ তেৰণৰ কথা শুনি পেলাই ৰাইজ ভুল গৈ পেলাই ইয়াৰ এজন 70 বছৰ বৃদ্ধ এগৰাকীক যোৱাকালি ৰাইজ এই গাঁৱৰ গোটেই ৰাইজ মহিলা যুৱক যুৱতী উঠি আহি পেলাই গুৰুলকৈ মাৰি পেলাই যি তেখেতক প্ৰাণ হানি কৰিলে তাক লৈ পেলাই আমি পাভৈয়াঞ্চল ছাত্ৰ সন্থাই গৰিহণা দিছোঁ তীব্ৰভাৱে গৰিহণা দিছোঁ আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ লোক ঘটনাস্থলীত উপস্থিত হৈ সামিৰ তেৰণ সহ 9 জন লোকক আটক কৰে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে গাঁওখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট বুবুৰ সৈতে বিশ্বনাথৰ পৰা আমিৰ খান আছাম টক্স